নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনুপম। আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, যাৰ নাম প্ৰিন্সিপ্ৰিয়া। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পায় আৰু ভিডিঅ'টো চোৱাৰ পিছত সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বটনটো টিপি থৈ যাব। থেংক ইউ। এতিয়া আমি ভিডিঅ'ৰ মাজলৈ যাওঁ ব'লক। এই ষ্টৰিটিত দুগৰাকী নলে গলে লগা বান্ধৱী প্ৰিন্সি আৰু প্ৰিয়াৰ বিষয়ে উল্লেখ থাকিব। কৃষ্ণনগৰত দুই বান্ধৱী প্ৰিন্সি আৰু প্ৰিয়াই বাস কৰিছিল। তাহাত দুয়োগৰাকীৰ মাজত বন্ধুত্ব ইমান গভীৰ আছিল যে এজনীয়ে আনজনীক এৰি কোনো কামেই কৰা নাছিলে। স্কুল গ'লেও দুয়োগৰাকী একেলগেই যায়, আনকি ক'ৰবালৈ ফুৰিবলৈ গ'লেও দুয়োগৰাকী একেলগেই গৈছিলে। মুঠতে এজনীয়ে আনজনীক এৰি ক'লৈকো যোৱা নাছিলে বা একো কামেই কৰা নাছিলে। তাহাত দুজনী অন্তৰংগ বন্ধু হোৱা স্বত্বেও এজনীয়ে আনজনীৰ মনৰ প্ৰত্যেকটো কথাই বুজি পাইছিলে। তাহাঁতি কৰা প্ৰত্যেকটো কামৰ আগত পৰীয়ে সদায় প্ৰিন্সি আৰু প্ৰিন্সিয়ে সদায় পৰীৰ নামহে লৈছিলে। ঘৰৰ মাক দেউতাকৰ আগত সদায় তাহাঁতি এজনী আনজনীৰ কথা ভাবিয়েই বা এজনীয়ে আনজনীৰ কথাটো কৈয়ে ডিচিশ্যনটো লৈছিলে। তেন্তে পলম নকৰোঁ, তাহাঁত দুজনীৰ মাজলৈ যাওঁ ব'লক। এইজনী পৰী, বহুত সাধাৰণ ঘৰৰ ছোৱালী। মা, মই প্ৰিন্সিৰ লগত পাওঁগৈচোন দেই। যা মাজনী, কিন্তু বেছি দেৰি নকৰিবি। মাজনী যা, খালি ভাত খোৱা সময়ত গুচি আহিবি। মা, তুমি জানাই প্ৰিন্সি অবিহনে মই খাব নোৱাৰোঁ, পেটলৈ ভাত এটাও নাযায়। তাহাঁতৰ ঘৰতে খাম দিয়া, তুমি চিন্তা কৰি থাকিব নালাগে। শুন, মই বুজি পাইছোঁ তুমি যে তাইক কিমান ভাল পোৱা, কিন্তু আমাৰ কথাও চিন্তা কৰিবা। আমাৰো মন যায় ন তোমাৰ লগত ভাত এসাঁজ খাবলৈ। তুমিতো সদায় তাহাঁতৰ ঘৰতে খোৱা বা তাই আহিলেও আমাৰ ঘৰতে খায়হি। মোৰ আৰু দেউতাৰ মন যায় ন আমাৰ একমাত্ৰ সন্তানজনীৰ লগত একেলগে ভাত এসাঁজ খাবলৈ। হ'ব বাৰু মা, মই পাৰিলে গুচি আহিম, নাইবা তাহাঁতৰ ঘৰতে খাম দিয়া। ৰাতি খাম নহয় তোমাৰ লগত একেলগে। হ'ব বাৰু, শুন, তুমি এতিয়া যোৱা আৰু দেউতা অফিচৰ পৰা অহাৰ আগত গুচি আহিবা দেই, সন্ধিয়ালৈকে নাথাকিবা। ঠিক আছে মা, থেংক ইউ। মই যাওঁ দেই এতিয়া। হেল্ল' প্ৰিন্সি। মই গৈছোঁ ৰ। মই যাওঁ, প্ৰিন্সিয়ে ফোন কৰিলে। প্ৰিন্সি, প্ৰিন্সি। পৰী আহিলে নি? আহিলোঁ, দৰ্জাখন খুলিলেহি। গৈছোঁ ৰ। ভালে আছনে? বহুত দেৰি মূৰত দেখিছোঁ দেই তোক। বহুত দেৰি মানে কালি সন্ধিয়াই দেখা ন লাষ্ট। প্ৰিন্সি, তোৰ অবিহনে গম পোৱা নাই মই থাকিবই নোৱাৰোঁ। এনি টাইম তোৰলৈকে মনত পৰি থাকে। পৰী, প্ৰিন্সি, তোৰ অবিহনে যে মোৰ কি হ'ব? তোক যদি বিয়া দি দিয়ে মই সঁচাকৈ কাৰ লগত থাকিম বাৰু? ধেত পাগলী, তেনেকৈনো কেলেই কওঁ? দুজনী একেলগে একেদিনে বিয়া হ'ম দে। তেতিয়া তোৰ ঘৰত থাকিব নালাগে, মোৰ থাকিব নালাগে। দুজনী একেদিনে বিয়া হ'ম, তেতিয়াহে ভাল হ'ব। নহ'বা এজনী আনজনীলৈ মনত পৰি থাকিব। প্ৰিন্সি মাজনী প্ৰিন্সি মাজনী, পৰী আহিছে নি? মা, পৰী আহিছে। আহা পৰী, বহাহি। বহুত কথা পাতিবলৈ আছে তোমাৰ লগত। ব'লা।